নমস্কাৰ সন্ধিয়াৰ বিশেষ পাত্ৰলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই অনামিকা কলিতাই এতিয়া আছো আজিৰ শীৰ্ষ সংবাদ দীপাৱলীৰ বিশেষলৈ হয় দীপাৱলী প্ৰায় সমাগত ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে দীপাৱলীক আদৰিবলৈ প্ৰতিজন ব্যক্তি প্ৰতিঘৰ পৰিয়াল প্ৰায় সাজু হৈ উঠিছে কিন্তু এইবাৰৰ দীপাৱলী কিছু ব্যতিক্ৰমী ৰূপত উদযাপন কৰাৰ এক সংকল্প হয় ৰং বিৰঙী লাইটৰ পৰিৱৰ্তে এইবাৰৰ দীপাৱলী উদযাপন কৰিব নোৱাৰি নেকি মাটিৰ চাকিৰে কাৰণ মাটিৰ চাকিৰে উদযাপন কৰি দীপাৱলী মৃত শিল্পীসকলক কিছু উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব পাৰে আৰু মাটিৰ চাকিৰে আপোনাৰ পৰিৱেশ পোহৰাই তুলিব